ৰাতিটো থকাৰ পিছত তেলখিনি এনেকৈ গোট মাৰি গ'ল। নাৰিকল তেলৰ লগতে মিঠাতেলখিনিও গোট মাৰিলে। এয়া চাওক। ঠাণ্ডা দিনত লগাবলৈ হ'লে হট অইল ট্ৰিটমেণ্ট কৰিব লাগিব। গৰম পানীত ভৰাব লাগিব অথবা ৰ'দত এনেকৈ থৈ দিব লাগিব। মই ৰ'দত থৈ দিছোঁ, পিছত গলি যাব। নপৰা জেগা এটাত থৈ দিছোঁ। ইয়াত থ'লে নপৰে। চুলিখিনি এতিয়া শুকাইছে, বহুত ভাল লাগিছে। প্ৰিয় দৰ্শক, এইবেলি কেইবাবাৰো মই তেল প্ৰস্তুত কৰিলোঁ। প্ৰথমবাৰ এল'ভেৰাৰে তেল প্ৰস্তুত কৰিছিলোঁ, মুনমিয়ে লৈ গ'ল সেইখিনি তেল। তাৰপিছত আকৌ নহৰু পিঁয়াজেৰে তেল প্ৰস্তুত কৰিছিলোঁ, সেইখিনি নিলে বৰমইনাই। তাৰপিছত আমলখি আৰু নৰসিংহৰে তেল প্ৰস্তুত কৰিছিলোঁ, সেইখিনি নিলে সৰু মইনাই। এতিয়া সেইকাৰণে মই নিজৰ কাৰণে বেলেগ এবিধ তেল প্ৰস্তুত কৰিলোঁ, ফুল আৰু পাতেৰে। কি ফুল আৰু কি পাত ব্যৱহাৰ কৰিলোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চালেই গম পাব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। আমাৰ ঘৰৰ নেক্সট নেইবাৰ জুলি চেত্ৰীৰ ঘৰত ৰঙা জবা ফুল ছিঙিছোঁ। আমাৰ ঘৰতো জবা ফুল আছে বিস্কুট কালাৰৰ, কিন্তু ফুল ফুলা নাই। যিকোনো ৰঙৰ জবা ফুল দিব পাৰে। মই এতিয়া জবা ফুলখিনি ছিঙোতেই পুৰণি হৈ যোৱা আগদিনাৰ শুকান জবা ফুলো লৈ লৈছোঁ, কাৰণ জবা ফুলখিনি ছিঙি শুকুৱাইও ৰাখিব পাৰে। এয়া মই শুকান জবা ফুলো লৈছোঁ। ঘৰলৈ আহি এতিয়া আমাৰ বিস্কুট ৰঙৰ জবা ফুলজোপাৰ পাত ছিঙিবৰ কাৰণে লৈছোঁ। পাত ছিঙাতকৈও মই কেইটামান ডাল ছিঙি ল'ম, যিকেইটা ডালত সৰহকৈ পাত থাকিব। এতিয়া আমাৰ জেতুকা জোপাৰ পৰা মই কেইটামান ডাল ছিঙি ল'ম, পিছত পাতবিলাক এৰুৱাই ল'ম। এয়া জেতুকাও চুলিৰ কাৰণে বহুত ভাল। জেতুকাৰ শুকান গুৰিকেই হেনা হিচাপে প্ৰায়বিলাক মানুহে চুলিত ব্যৱহাৰ কৰে, গতিকে হেনা ব্যৱহাৰ কৰাসকলে জানে জেতুকা চুলিৰ কাৰণে কিমান ভাল। ফুলবিলাকৰ ৰেণুৰ আগটো গুচাই লৈছোঁ আৰু ফুলৰ পিছফালৰ বেটুখিনি চফা কৰি লৈছোঁ। শুকান জেতুকা পাতৰ গুৰিৰে হেনা প্ৰস্তুত কৰি বছৰটোলৈ ৰখাৰ দৰেই জবা ফুল আৰু পাতখিনিও শুকুৱাই বছৰটোলৈ ৰাখিব পাৰে তেল প্ৰস্তুত কৰিবলৈ। কিন্তু এটা কথা, কেঁচাকৈ দিলে ৰসখিনি সহজতে পোৱা যায়, শুকুৱাই দিলে ৰসখিনি শুকাই যায়। জেতুকা আৰু জবা ফুলৰ ডালৰ পৰা পাতবিলাক এতিয়া এৰুৱাই লৈছোঁ, ধুই ৰ'দত শুকুৱাই দিম। এইখিনি জবা ফুল শুকানে কেঁচাই মিলাই লৈছোঁ। এইখিনি জবা ফুলৰ পাত আৰু জেতুকাৰ পাত ধুই শুকুৱাই লৈছোঁ। গোটেইখিনি এতিয়া ভৰাই দিছোঁ। মিহিকৈ কুটি ল'ব লাগিছিলে, হৈ যাব আৰু। এইখিনি মিঠাতেল, পানী নিদিওঁ। প্ৰথমে সৰিয়হ তেল অলপ দি লৈছোঁ। ফুল আৰু পাতখিনি কিমান হ'ল চাওঁ। এয়া চাওক, বৰ ধুনীয়াকৈ চাটনি নিচিনা গুড়ি হৈ গ'ল। এতিয়া তেলত ফুল আৰু পাতখিনি দি দিছোঁ। এতিয়া নাৰিকল তেল উলিয়াই দিম। ঠাণ্ডা দিন যে নাৰিকল পূৰা গোট মাৰি আছে। আহা, গোন্ধায়ে দেখোন। আচলতে যিখিনি গুড়ি কৰা হৈছে সেই উপাদানখিনি সম্পূৰ্ণৰূপে তেলত ডুব যাব লাগে। এতিয়া এই তেলত ডুব গৈছে আৰু তেল নিদিওঁ। তেনেকৈ আচলতে তেলত ডুব যাব লাগে উপাদানখিনি, তেতিয়া তেলখিনি সম্পূৰ্ণৰূপে হয় আৰু। এতিয়া আমাৰ উপাদানখিনি তেলত ডুব গৈছে। উপাদানবোৰ গোন্ধাইছে, এতিয়া ওপৰলৈ উঠি আহিছে, ফেনো উঠিছে। গেছটো অফ কৰি দিছোঁ, নহ'লে ক'লা হৈ যাব। খুব যদি লৰালৰি হয় তেতিয়াহ'লে ঠাণ্ডা কৰিবলৈ এনেকৈ ঠাণ্ডা পানীত বহাই দিব। ঠাণ্ডা পানীত যেতিয়া ভৰাই দিব তেতিয়া সাৱধান হ'ব যাতে পানীখিনি উভতি নোসোমায়। সেইকাৰণে অলপ কম পানী দিব। এয়া চাওক, এনেকৈ অলপ দেৰি ৰাখিলেই ঠাণ্ডা হৈ যাব। চিচাৰ বাতি এটা লৈ লৈছোঁ। এতিয়া ওপৰতে পাতল কাপোৰ এখন দিছোঁ, এখন বোৱা কাপোৰ, কটনৰ কাপোৰ। এইফালে এয়া চাওক, চুব পৰা হৈ গ'ল। পানী যাতে নপৰে এবাৰ সেইটো সাৱধান হ'ব লাগিব, ল'ব লাগিব, নহ'লে পানী পৰিব। এতিয়া চাকি লৈছোঁ। খুব ধুনীয়া গোন্ধাইছে আকৌ তেলখিনি। বৰ ধুনীয়া হৈছে দেই দেখিবলৈ। তেলখিনি চেপি লোৱাৰ পিছতো বহুত তেল সীতাখিনিত থাকি যায়। সেই সীতাখিনি মুলতানী মাটি মিহলাই চুলিত হেনাৰ দৰে লগাব পাৰি, বহুত ভাল হয়। ভিটামিন ই কেপচুল মই 3টা উলিয়াই লৈছোঁ।
ভিটামিন ই কেপচুল যিকোনো ফাৰ্মাচিতে পাই যাব চুলি আৰু ছালৰ কাৰণে খুবেই ভাল এতিয়া মিলাই দিছোঁ মই 3টা দিছোঁ ইচ্ছা কৰিলে আৰু দিব পাৰে ভালদৰে মিহলাই দিছোঁ কেপচুলৰ অইলখিনি এইটো পিঁয়াজ আৰু নহৰুৰ তেল প্ৰস্তুত কৰিছিলোঁ ডাঙৰ মাইনাই লৈ গ'ল তেলখিনি এইটো বটলতে মই এতিয়া এইখিনি তেল উলিয়াম চুপিটো দিবই লাগিব হৈ গ'ল এক ভৰ্তি বাকি থকাখিনি এইখিনি তেল মূৰত লগাম মূৰত মানে মোৰ চুলিত লগাম এইটো থেপিটো মাৰি দিলোঁ এতিয়া ধুনীয়াকৈ এনেকৈ ল'ব পৰা যাব এয়া ওলাইছে বন্ধ কৰি দিলোঁ জবা ফুলৰ তেল জবা ফুল পাত আৰু জেতুকা তেল তেল সকলোৱে ঘঁহিব পাৰে তথাপিও দেখুৱাইছোঁ আৰু এনেকৈ গুৰিত তেল ঘঁহি কমেও 3 ঘণ্টা ৰাখিব লাগিব একেবাৰে সময় নাই বুলি ক'লেও 2 ঘণ্টা তেল ৰাখিব লাগিব চুলিত তাৰপিছত চেম্পু কৰিব প্ৰিয় দৰ্শক গোটেই ৰাতি তেলখিনি ঘঁহি ৰাখিলোঁ এতিয়া চেম্পু কৰি আহিলোঁ চুলিখিনি মোৰ ভালেই লাগিছে আৰু এনেকৈ মই তেল ঘঁহোঁ চেম্পুও এনেকৈ কৰোঁ মোৰ চুলিখিনিত মই আজিলৈকে ভালেই পাইছোঁ উপকাৰ পাইছোঁ কিন্তু এনেধৰণে ঘৰতে প্ৰস্তুত কৰি লোৱা তেল ঘঁহিলেও বহুতৰে চুলি সৰে চুলি স্বাভাৱিক কাৰণতো সৰে কিন্তু কেতিয়াবা অস্বাভাৱিক কাৰণতো চুলি সৰে কি কাৰণত সৰিছে সেয়া ডাক্তৰক দেখুৱালে গম পোৱা যাব গতিকে সদায় যে ঘৰতে প্ৰস্তুত কৰা তেলেৰে মূৰত লগালেই চুলিত লগালেই চুলি নসৰিব সেয়াও মানে নাই স্বাভাৱিক প্ৰক্ৰিয়াৰেতো চুলি সৰিবই লাগিব কিন্তু অস্বাভাৱিক প্ৰক্ৰিয়াৰেও কেতিয়াবা চুলি সৰে যদি শৰীৰত কিবা কিবি বিসংগতি থাকে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু মতামত দিয়ক আপোনালোক কুশলে থাকক আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে আজিলৈ মই ৰূপাঞ্জলীয়ে বিদায় ল'লোঁ নমস্কাৰ